ৰাতিপুৱাই অফিচলৈ বুলি ওলালোঁ। আজি মোৰ লগৰজন মোৰ ৰুমত আহিছে। আজি বোলে সি তাৰ স্কুটিখন লৈ নাযায়, আজি মোৰ বাইকখন লৈ ওলালোঁ দুয়োটাই। আৰু এয়া ৰ'দ ওলাইছে আৰু কি কৰিবা, 8টা বজাতে ইমান ৰ'দ দিয়ে এতিয়া। দুয়োটাই গৈ আছোঁ এতিয়া অফিচলৈ। আহি ফাইনেলি অফিচটো পালোঁ। অফিচৰ গেট এয়া। অফিচত সোমাই বেগটো থৈ ফাৰ্ষ্ট কাম হৈছে চুলিকেইডাল ঠিক কৰা, কাৰণ হেলমেট মাৰি লাঞ্চ কৰিলোঁ। আমাৰ কেণ্টিনৰ লাঞ্চ কৰি আৰু আহিলোঁ কামত। আকৌ 5 বজাত অফিচ শেষ হ'ল। অফিচৰ পৰা আকৌ ঘৰলৈ বুলি আকৌ ওলালোঁ। আছিল আজিৰ ভ্লগটো। আহি ৰুমেই পাবৰ হ'লোঁ। ৰুম পালোৱেই আৰু এইটো মোৰ ৰুমৰ গলি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ। জয় আই অসম।